নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি আৰু এটা ভাল খবৰ লৈ আহিছোঁ সকলোৰ বাবে, যিটো ওলাইছে দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, মানে টিচাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। চ' এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি ডিটেইলছ আপোনালোকক ক'ম। কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাবৰ কাৰণে। ইয়াতে টোটেল 5320টা ভেকেঞ্চি ওলাইছে, যিকেইটা লোৱাৰ প্ৰাইমেৰী স্কুল এণ্ড আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে ওলাইছে। নেম অফ দ্য পষ্ট হৈছে এছিষ্টেণ্ট টিচাৰ। ইয়াতে LP টিচাৰৰ কাৰণে 3887টা পোষ্ট এণ্ড UP টিচাৰৰ কাৰণে 1433টা পোষ্ট মুকলি হৈছে। ইয়াতে যিটো চেলাৰী ষ্টাৰ্ট হ'ব 14,000ৰ পৰা 70,000লৈকে, প্লাছ আপোনালোকক গ্ৰেড পে' কৰিব এণ্ড আদাৰ এলাৱেঞ্চ দিয়া হ'ব। ইয়াতে কেইটামান কণ্ডিশ্যন দিয়া হৈছে, যিকেইটাত প্ৰথমটোত কৈছে ইয়াতে যিখিনি ভেকেঞ্চি ওলাইছে সেইখিনি তেওঁলোকে এনি টাইম কেঞ্চেলো কৰিব পাৰে, নহ'লে বা পষ্টপনো কৰিব পাৰে উইদাউট গিভিং এনি ৰিজন। দেন ছেকেণ্ড পইণ্টত কৈছে যিসকলে আছাম টিচাৰ এলিজিবিলিটি টেষ্ট এণ্ড চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰিছে তেওঁলোকে সেই পষ্টকেইটাৰ কাৰণে এলিজিবল হয়। 3 নম্বৰতে কোৱা হৈছে আপোনালোকে যেতিয়া টেট দিছিলে, যিটো লেংগুৱেজত দিছিলে সেই ছেইম লেংগুৱেজে এণ্ড আপোনালোকে এতিয়া যিটো মিডিয়ামৰ কাৰণে এপ্লাই কৰিব ইংলিছ আৰু আছামিজ, তো সেই দুইটা মেটচ কৰিব লাগিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে আপোনালোকৰ যিখন মেৰিট লিষ্ট হ'ব সেইখন ডিষ্ট্ৰিক্ট ৱাইজ এণ্ড কেটেগৰী ৱাইজ সকলোৰে বেলেগ বেলেগ হ'ব। 5 নম্বৰ পইণ্টত আপোনালোকৰ এজ লিমিটেশ্যনৰ কথা কোৱা হৈছে, যিটোত আপোনালোকৰ 18 বছৰ বা 40 বছৰ হ'ব লাগিব ফৰ আনৰিজাৰ্ভ কেটেগৰী, 42 years ফৰ এক্স ছাৰ্ভিচমেন, 43 years ফৰ OBC MOBC, 45 years ফৰ SC ST এণ্ড 50 years ফৰ PWD কেণ্ডিডেট। 6 নম্বৰটোত কোৱা হৈছে আপোনালোকে যিসকলে মেৰিড হয় তেওঁলোকৰ দুটাতকৈ বেছি চিলড্ৰেন থাকিব নালাগিব। 7 নম্বৰ পইণ্টত কোৱা হৈছে যিসকলে বৰ্তমান LP স্কুলত কাম কৰি আছে তেওঁলোকে এগেইন LP স্কুলৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। কিন্তু আপোনালোকে যদি LP স্কুলৰ টিচাৰ যদি UP কাৰণে এপ্লাই কৰিম বুলি ভাবে তেতিয়া আপোনালোকে কৰিব পাৰিব। এণ্ড UP স্কুলত কৰি থকা টিচাৰৰ ছেইম কণ্ডিশ্যন, আপোনালোকে এগেইন UP স্কুলৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। 8 নম্বৰ পইণ্টত কোৱা হৈছে যিসকল OBC MOBC SC ST PWD ওমেন এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট ৰুল ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ইয়াতে দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিসকলে এছিষ্টেণ্ট টিচাৰ ফৰ LP স্কুলৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বিচৰা হৈছে উইথ এটলিষ্ট 50% মাৰ্ক, লগতে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বিচৰা হৈছে। নহ'লে বা আপোনালোকৰ যদি 12 পাছ এটলিষ্ট 45% মাৰ্ক এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন ইন একৰ্ডেঞ্চ উইথ NCTE ৰেগুলেশ্যনছ 2002 হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে বা আপোনালোকে যদি 12 পাছ কৰিছে উইথ এটলিষ্ট 50% মাৰ্ক, লগতে 4 year বেচেলাৰ ডিগ্ৰী ইন এলিমেণ্টাৰী এডুকেশ্যন কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব। নহ'লে বা আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ লগতে 50% মাৰ্ক এণ্ড 2 year ডিপ্ল'মা ইন এডুকেশ্যন কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকে আছাম টিচাৰ এলিজিবিলিটি টেষ্ট নহ'লে বা চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰিব লাগিব ফৰ LP স্কুলৰ কাৰণে। ছেকেণ্ড পোষ্ট এছিষ্টেণ্ট টিচাৰ ফৰ UP স্কুল। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন, লগতে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন নহ'লে বা BEd নহ'লে বা DEd স্পেচিয়েল এডুকেশ্যন নহ'লে বা BEd স্পেচিয়েল এডুকেশ্যন বিচৰা হৈছে। লগতে আপোনালোকৰ টেট পাছ কৰা হ'ব লাগিব বুলি কৈছে। 3 নম্বৰ পোষ্ট ছায়েন্স টিচাৰ ফৰ UP স্কুল। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স, লগতে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন নহ'লে বা BEd নহ'লে বা DEd স্পেচিয়েল এডুকেশ্যন নহ'লে বা BEd স্পেচিয়েল এডুকেশ্যন বিচৰা হৈছে আৰু লগতে টেট পাছ কৰা হ'ব লাগিব বুলি কৈছে ইন ছায়েন্স নহ'লে বা মেথমেটিক্সত। এতিয়া আহিলে চিলেকশ্যন প্ৰচেছ, যিটো UP এণ্ড LP দুইটাৰ কাৰণে ছেমেই হ'ব। টোটেল মাৰ্ক থাকিব 430। চ' ইয়াতে আপোনালোকে কিমান টোটেল মাৰ্ক স্ক'ৰ কৰিব পাৰিব সেইটো আপোনালোকে ডিপেণ্ড কৰিব আপোনালোকৰ 10 পাছৰ স্ক'ৰিঙৰ ওপৰত নহ'লে বা গ্ৰেজুৱেশ্যনৰ স্ক'ৰিঙৰ ওপৰত। ফৰ এক্সাম্পল আপোনালোকে যদি 10 পাছ কৰোঁতে 60% পাইছিলে তো আপোনালোকে আউট অফ 100 60 পালে। গ্ৰেজুৱেশ্যনত যদি 50% পাইছিলে তেতিয়াহ'লে আপোনালোকে আউট অফ 100 50 পালে। দেন আপোনালোকে যেতিয়া টেট পাছ কৰিছিল তেতিয়া আপোনালোকে ফাইনেলত ধৰি লওক 50% পালে, তো আপোনালোকৰ 50 হৈ গ'ল, তো 160। দেন এগেইন 4 নম্বৰত আপোনালোকে যদি BEd বা DEd কৰোঁতে যদি আপোনালোকে 70% পাইছিল তো আপোনালোকে এগেইন 70 মাৰ্ক পাব।
টোটেল হৈ গ'ল 230। দেন যিসকলৰ NCC চাৰ্টিফিকেট আছে, NCC C চাৰ্টিফিকেট থকাসকলে 10 মাৰ্ক পাব, আৰু যিসকলৰ NCC B চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কছ পাব। দেন 6 নম্বৰ দিয়া আছে আপোনালোকে যদি স্পৰ্টছ খেলিছিলে নেশ্যনেল লেভেলত তেতিয়া আপোনালোকে 10 মাৰ্কছ পাব। দেন 7 নম্বৰতে কোৱা আছে আপোনালোকে যদি ফাইন আৰ্টছ নহ'লে বা কালচাৰ এক্টিভিটিজ পিছত ক'ৰবাত পাৰ্টিচিপেট কৰিছিলে নেশ্যনেল লেভেলত তেতিয়াও আপোনালোকে 10 মাৰ্কছ পাব। চ' এনেদৰে আপোনালোকৰ টোটেল মাৰ্কটো ওলোৱা হ'ব। দেন ইয়াতে দিয়া হৈছে ইম্পৰ্টেঞ্চ ডেট। আপোনালোকৰ যিটো অনলাইন আবেদন সেইটো 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, মানে অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ইয়াৰ যিটো লাষ্ট আবেদনৰ তাৰিখ 1 মাৰ্চ 2023। ইয়াতে দিয়া হৈছে হাউ টু এপ্লাই। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তাৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দি দিম, কিন্তু সেইটো কালিৰ পৰাহে এক্টিভ হ'ব, আজি নহয়। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকে কিছুমান ডকুমেণ্ট ছাবমিট কৰিব লাগিব। চ' এপ্লাই কৰাৰ আগতে আপোনালোকে গোটেই ডকুমেণ্টখিনি এটা PDF বনাই ল'ব। ইয়াতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো বিচাৰিছে, ছিগনেচাৰ, এজ প্ৰুফ চাৰ্টিফিকেট, অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, যেনেকৈ আপোনাৰ 10 পাছ হ'ল, 12 পাছ হ'ল, গ্ৰেজুৱেশ্যন সকলোৰে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। দেন আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, দেন কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, দেন এড্ৰেছ প্ৰুফ বিচাৰিছে, যেনেকৈ ইয়াতে আপোনালোকে ভোটাৰ কাৰ্ড নহ'লে বা আধাৰ কাৰ্ড দিব পাৰিব। দেন আপোনালোকৰ NCC যদি চাৰ্টিফিকেট আছে আপোনালোকে সেইখন দিব লাগিব। দেন আপোনালোকে যদি স্পৰ্টছৰ নহ'লে বা ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ পিছত পাৰ্টিচিপেট কৰিছিলে তো তাৰ চাৰ্টিফিকেটখন দিব লাগিব। দেন আপোনালোকৰ টেট পাছ কৰা চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দিব লাগিব। দেন আপোনালোকৰ ডিচেবিলিটি চাৰ্টিফিকেট দিব, ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি। দেন আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট দিব লাগিব, ইছ্যুড বাই ডক্টৰ নহ'লে বা সৈনিক ৱেলফেয়াৰ বৰ্ডৰ ফালৰ পৰা হ'ব লাগিব। চ' বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল এডভাৰটাইজমেণ্টখনত। আপোনালোকে যদি এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব, তাতে আপোনালোকে পঢ়ি ল'ব পাৰিব। চ' আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পালে, আৰু যদি আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্টত জনাব। ধন্যবাদ।